আজি তই সোনকালে আহিবি কালি টোপনিয়ে নধৰিলে জান মই গম পাইছোঁ কি গম পালি তই ভাবিছ মই একো গমেই নাপাওঁ এই বৰ সন্দেহ কৰে কাৰোবাৰ লগত কথা এটা পাতিলেও সন্দেহ কৰে তহঁতিও যে ইমান কাজিয়া লাগি থাকনে সি বেয়া বেয়া কামবোৰ নকৰিবিচোন মই জনামতে তাৰ গাত অকণো দুখ নাই সি তোক সঁচাকৈ ভাল পায় কোনো বুজি নাপায় জান অকল মোৰ গাতে দুখ দি থাকে তোৰ গাত দুখ চাগে আজি লগ কৰাৰ কথা আছে মোৰ ভয়হে লাগিছে দেই কিয় ৰখালি এজনী ছোৱালীৰ কাৰণে মই পাগল হৈ নাযাওঁ কথাটো বৰ ভাল নকৰিলি নেকি বাদ দে নহ'লে মানুহে দেখিলে কি ক'ব মোক যে তাই গাদ্দাৰ কৰিলে তাই নিজেও বুজি পাব মইহে তাইক ভাল পাইছিলোঁ তাই কিন্তু মোক বুজি নাপালে মই এতিয়াহে বুজি পাইছোঁ কথাটো জানো পাই তহঁতিয়ে জানো দেখিবনে বাৰু তাই দেখিব দেখিব হৈ গ'ল ব'ল ব'ল ঐ এইখন চা ইমান দেৰি ৰৈ আছোঁ দেখিছা নে ইয়াক আহিবলৈ লাগে যদি ই ঘৰত কৈ দিয়ে 20 টকীয়া চকলেট এটা দিলে নকওঁ কিনো কোৱানো চকলেট দিলে বাৰ লগত কথা পতা কথা বাহ ই বৰ বেলেগ শ্ৰেণী দেই দেখিছা তোমাৰ নিচিনা কি মই শ্ৰেণী নেকি নহয়নো কি হোৱা লোৱা মৰমত দিছোঁ নেহা যাওঁ দাদাহঁতে দেখিলে গালি পাৰিব মোক তুমি কি বুলি ভাবিছা তোমাৰ ইচ্ছামতে কি মোক সদায় নচুৱাই থাকিবা মই কি কৰিলোঁ তোমাক মই কালি তিনিআলিত দেখিছিলোঁ তুমি দেখিছিলানে তোমাৰ লগৰ কোনোবাই দেখিছিলে মই বা কোনোবাই দেখাটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো হ'ল তুমি কোনোবা বেলেগ মহাপুৰুষৰ লগত এনজয় কৰাটো মোক মা পাপাই যাব কোৱাৰ কাৰণেহে মই গৈছিলোঁ তুমি মোক দাদাৰ লগতো সন্দেহ কৰিছা চোৱা তুমি দাদাৰ লগত যোৱাটো মই বেয়া নাপালোহেঁতেন যদিহে ককায়েক ভনীয়েক যোৱাৰ দৰে গ'লাহেঁতেন তোমাৰ মহাপুৰুষজনৰ মানে ভাগ্যৱানজনৰ নামটো কি আছিলে তুমি আচলতে মোক বুজিয়ে পোৱা নাই তোমাক বুজি পাবলৈ মোৰ আৰু বাকী নাই
কালি বাইকত কেনেকৈ বহি গৈছিলা দেখাই দিওঁ নেকি মোবাইলত? মই মৰিলেহে তোমাৰ শান্তি হ'ব, তেতিয়াহে তুমি মোক বুজি পাবা। মই তোমাক বুজি পাবলৈ তুমিহে মোক সুবিধা দিয়া নাই। আৰু তুমি মোক বুজি পাবলৈ অকণো চেষ্টা কৰা নাই। আচলতে শিল্পী নেহাই মোক স্পেচিয়েলকৈ ৰাখি তাই বেলেগৰ লগত এনজয় কৰি থাকে। হেল্ল', তুমি ফোনটো কিয় ৰিচিভ কৰা নাই? আই এম চৰি জানুদা, তুমি মোক ক্লাব তিনিআলিত লগ কৰা।